ৰাস্তাতনো কিমান ঘূৰি ফুৰিবি আৰু বতৰটো ভাল আছে অলপ বাগান চাইডে যাওঁ টিকটকে বনাই আহোঁ বৌ ঠিকেই কৈছে বাৰু যাব পাৰি এতিয়া কিমান ঘূৰিবি বাগানত যাম ভাল লোকেশ্যন পাম ন অলপ টিকটকে বনাই আহিমগৈ বহুত দিন হ'ল ইয়াতনো কিমান ঘূৰি থাকিবি বনাই আহোঁ বৌ অকণমান ওলাইকে যাওঁ নে কি ক হয় ব'ল 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 এইপিনে বেছি ভাল হ'ব তই চাওঁ ঠিকেই কৈছে কিন্তু মূৰটো এইপিনে বনাওঁ ঠিকে কৈছে মোৰটো এইপিনে বনাওঁ এইপিনে ভাল আছে চা এইপিনে কিবা এটা ভাল হৈছে মানে প্ৰথম মূৰটো বনাই লওঁ ঠিক আছে ব'ল মোবাইলটো দে তোৰ গানটো লগাই লওঁ মূৰটো ভাল হৈছে থৈ দে তোৰটো লোকেশ্যনটো ভাল হৈছে নাফালে কিবা এটা ভাল আছে মোৰটো এইপিনে বনাই আহোঁ ব'লা কিন্তু চাই তোৰ গৰুকেইটা পোৱা নাই নহয় তাকেহে ঘৰতো গালি পাৰি আছে ছটাই গৰু হেৰাইছে কি কৰিবি এতিয়া ভাগৰো লাগিছে ভোকো লাগিছে ৰাতিপুৱাৰ পৰা বিচাৰি আছোঁ গৰুকেইটা পোৱা নাই ব'লচোন আগলৈ ব'ল এইকেইটা পৰিশ্ৰম হ'ল পৰিশ্ৰম তাকেহে ব'লচোন ব'ল পিয়নটা চবা আহোঁ ভাস্কৰ হওঁ দেখোন এইটো ভাল লাগিছে এইটো কি কৰিছ ৰক্তিম আৰু ৰিণ্টুচোন ক'ত আহিছিলি তহঁত গৰু বিচাৰি আহিছোঁ মানে গৰু যোৱা দুদিন হৈ গ'ল গৰুকেইটা পোৱা নাই ঘৰলৈও যোৱা নাই ছটাকৈ গৰু হেৰাইছে ঘৰতো বহুত গালি পাৰি আছে তহঁতি দেখিছিলি নেকি এইফালে গৰু আমিতো গৰু দেখা নাই আচলতে আমি টিকটকে বনাইছোঁ গৰু দেখা নাই দেই খবৰ ভালেই নহয় ন তহঁতৰ ভালে আছোঁ কেইটা গৰু হোৱালে ছটা এটা কাম কৰ অলপ বিচাৰচোন ইয়াতে পাব পাৰ তই দেখা নাই ন নাই দেখা নাই এঘণ্টাই গ'ল দেখাই নাই বাৰু গৰু তাকে বিচাৰি পোৱা নাই নহয় এইফালৰ পৰা আহিছোঁগৈ এতিয়া নাই চোৱা আৰু ক'ৰবাত পাব পাৰে ন নিশ্চয় লাগিছে আমিতো কিন্তু নাই দেখা দেই গৰু ৰাতিপুৱাই আহিলোঁ গৰুকেইটা পোৱা নাই ঘৰত গালি পাৰি আছে ইমান বান্ধি থ'ব লাগে ন গৰু বিচাৰা পাবা তই দেখা নাই ন নাই দেখা নাই হ'ব দে হ'ব দিয়া চাওঁগৈচোন কথা এটা শুনি গম পাইছানে কওঁ তোৰ ৰিণ্টুৰ গৰুকেইটা হেৰালে বেয়া লাগিছে গম বেয়া পাইছে লাগিছে ব'ল আমি তাক অলপ সহায় সহায় কৰি দিওঁ ন ঠিকে কৈছে ৰিণ্টু ৰচোন আমিও যাওঁ আমিও যাম এইফালে গৈছিলোঁ এইফালে নাপালোঁ বাৰু গৰুকেইটা পোৱা নাই তোৰ গৰু খাইছে ন কেইটা গৰু তহঁতৰ ছটা
6টা। দুটা ৰঙা এটা বগা নেকি? আৰু এইকেইটা ক'লা। 3টা গৰু কিন্তু কালি শুক্ল ককাহঁতৰ ঘৰত দেখিছিলোঁ, কিন্তু তাত ৰাতি উৎপাত কৰিছিলে যে তাত বান্ধি থৈছে, কিন্তু বহুত বেয়া বেয়া গালি দিছে সিহঁতে। বান্ধিছে ন? বহুত উৎপাত কৰিছে ৰাতি, কিন্তু তাত সেইকেইটা তহঁতৰে হ'ব নেকি? আমাৰ হ'ব চাগে। দুদিন হৈ গ'ল পোৱা নাই বিচাৰি। পোৱাই নাই ন এতিয়ালৈকে নাই গৰুকেইটা? পোৱা নাই। সেইকেইটাই তহঁতৰ গৰু হ'ব, গম পালি? সেইকেইটাই হ'ব। হয় সেইকেইটাই হয়। ঐ যিহেতু পালোৱেই 3টা আমি বিচাৰি যাওঁ ব'ল। আৰু বাকীকেইটা বিচাৰি যাওঁ এইফালে। তাকেই কৰোঁ ব'ল। ঐ ভাই তহঁতি শুন, যা। কথা অলপ আছে তহঁতৰ লগত। তহঁতেতো জানই ন গৰু ছাগলীয়ে মানুহৰ কিমান অনিষ্ট কৰে। তহঁতে যে পঢ়া শুনা ল'ৰা ছোৱালী ন। তোমালোকৰ কথাতে সহ্য ক'ত কৰিবনো? তোমালোকে এতিয়া শিক্ষিত লোৱা হয় ন, তোমালোকে অলপ নিজে বুজিবও লাগে, আনক বুজাবও লাগে। এতিয়া তোমালোকে যদি গৰু ছাগলীকেইটা এনেকৈ এৰি দিয়া কি হ'ব? তোমালোকে নিজে ভাবি চোৱা হো। ই ভাল কথা কৈছে কিন্তু। গৰু ছাগলী আনৰ বাৰীত বহুত নষ্ট কৰে, তোমালোকে বুজিছা নহয়? সেইটো হয় বাৰু। আমাৰ গৰু যদি বেলেগৰ ঘৰত দিগদাৰ লগালে আমি বুজি পাওঁ কেনেকুৱা গালি দিয়ে সিহঁতে, গম পালি? অলপ মানে তই পঢ়া শুনা আছ ন, তোৰ BA তোমালোকৰ পাছ ঘৰটোতো কৰিলি। সকলো পঢ়া শুনা আছে, তুমিওতো পঢ়া শুনা, তুমি লোকক বুজাবই লাগে নিজে বুজি পিনাই। যদি এতিয়া গৰুকেইটা তোমালোকে যদি তেনেকৈ এৰি এনেকুৱা দিয়, কাম কৰা কি হ'ব কথাটো? ইহঁতকেইটাই ঠিকেই কৈছে গম পাইছ ন? দে বেয়া কৈছোঁ নেকি এইটো কচোন? আজি ঠিকেই কৈছে। তেতিয়াহ'লে শুনা, আজি যোৱা সিহঁতৰ ঘৰত গৈ বুজাই ক'বা যে কি আজিৰ পৰা আমি গৰু এৰি নিদিওঁ আৰু গৰু আমি ভালকৈ বান্ধি মেলি থ'ম। এৰাল দিবাত লাগিলে তোমালোকে গৰু। কথাটো বেয়া হৈছে হয়নে কচোন? লোকৰ ঘৰত গৈ অনিষ্ট কৰিছে। ই কৈছে শুন, ৰাতি গৈ সোমাইছে ন কালি সিহঁতৰ ঘৰত। আমি শুনি আছোঁ যে শুক্ল সিহঁতৰ ককাই কিমান খঙত আছিলে। যদি আমাৰ গৰু হ'লে তোমালোকৰ ঘৰত সোমোৱাহেঁতেন, তোমালোকেতো তেনেকুৱা খং কৰিলেহেঁতেন। নিজে এবাৰ তুমি ভাবি চা হো। ৰাতি সিহঁতৰ গোহালিত গৰু থাকিব পাৰে, সিহঁতৰ গৰুৰ লগত কাজিয়া লাগিলে সিহঁতৰ গৰুটো মৰিব পাৰে ন। কালি ৰাতি সঁচাকৈ শুবলৈ পোৱা নাই, কিন্তু গোটেই গৰু ডুব টোপনি কিমান চাবা আৰু। হালোৱা গৰু আছিলে ন, হালোৱা 2টা হালোৱা আছে তাত, আৰু এজনী চেউৰী আছে। হয় আজিলৈ যোৱা তেতিয়াহ'লে সিহঁতৰ ঘৰতো গৈ বুজাই ক'বা। আৰু সন্ধিয়াও হৈ আহিছে, বাকী গৰুকেইটা বিচাৰি নি ভালকৈ বান্ধিবা। নমস্কাৰ। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইটোৱে মেছেজ দিব বিচৰা হৈছে যে কি আপোনালোকে আপোনালোকৰ সকলো সা সম্পত্তি আপোনালোকৰ নিজৰ ঘৰতে ৰাখি আনৰ বস্তু অনিষ্ট নকৰাকৈ নিজৰ সম্পত্তি নিজৰ ঘৰতে ৰাখিব লাগে। আৰু আপোনালোকে জানে আজিকালি যুগত সকলো শিক্ষিত হৈ পৰিছে। শিক্ষিত হৈ পৰাৰ পিছতো এনেকুৱা কিছুমান দেখিবলৈ পোৱা গৈছে, অলপমান কাজিয়া লগাৰ ফলতে আমাৰ মানুহবোৰে আজিকালি আইনৰ সহায় লয়। আইনৰ সহায় লোৱাৰ পিছত নিজৰ মান সন্মানত আঘাত সানিবলগীয়া হয়। সেইবাবে আপোনালোকে আপোনালোকৰ নিজৰ সা সম্পত্তিসমূহ সকলো সুৰক্ষিত নিজৰ ঘৰতে সুৰক্ষিত কৰি ৰাখক। ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।